আজি মই এইটো ভিডিঅ' চব ইউটিউবত দিম বুজিছ না, এডিট কৰি পেলাই। তাৰপিছত আজিৰ পৰা মোক গৈ ইউটিউবতে পাবি আৰু, চাকৰি বাদ দিম আৰু মই। শ্বপিং মলটো কি কিনি লওঁ নেকি গোটেই? কেনে আপোনালোকৰ স্কুটিলৈকে আহিব পাৰে। চাওকচোন কিমান গাড়ীয়ে গাড়ী, বাইকে বাইক মানে। আৰু এই ছেকেণ্ড হেণ্ড ডিলাৰটোৰ আমাৰ মালিক হৈছে আমাৰ এখেত। দাদা আপুনি কিবা ক'ব নেকি? কেনেকুৱা ধৰণৰ গাড়ী আছে কওকচোন। শ্বপিং মলটো আজি কিনি লৈ যাওঁ নেকি ন? শ্বপিং মলটো কি কিনি লওঁ নেকি গোটেই? ধুনীয়া এ চি চলি আছে। আজি মই এইটো ভিডিঅ' চব ইউটিউবত দিম বুজিছ না, এডিট কৰি পেলাই। তাৰপিছত আজিৰ পৰা মোক গৈ ইউটিউবতে পাবি আৰু, চাকৰি বাদ দিম আৰু মই। আজি শ্ব'ৰুমত বতাহ খাব আহিছোঁ, কিনিবলৈতো পইচা নাই। ছাপ্লিমেণ্ট ৱে প্ৰ'টিন বেলছ। আমাৰ ধনজিত বড়ো কি আছিলে আপোনাৰ উপাধিটো? ৰাভা। কি চাইকেল এইখনকে লৈ লওঁ নেকি, নে কি কওঁ? চাইকেল এখন ল'লোঁ আজি, 7,000 টকা লৈছে। ষ্টেণ্ড, তাৰপিছত ছিট কভাৰ আৰু বাকী বস্তুবিলাক লগাবৰ কাৰণেতো পইচা লাগিব বাৰু, এক্সট্ৰা পইচা। লগৰবিলাকে চবে বাইক কিনি আছে, বুলেট কিনি আছে, কোনোবাই কিবা কিনি আছে, গাড়ী কিনি আছে। মই পইচা নোহোৱা মানুহ, চাইকেল এখন কিনি দিছোঁ আৰু। আপোনালোকে এইবিলাক ভিডিঅ'বিলাক চাব, তেতিয়া মই যদি ইউটিউবৰ পৰা 2-3 টকামান কামাব পাৰোঁ আৰু ময়ো ভৱিষ্যতে গাড়ী ল'ব পাৰোঁ। কৰিলোঁ মানে মোৰ বাইকখন এতিয়া অলপ মডিফাই চলি আছে, তাৰপিছত আমি যাম আৰু ঘৰত। On 11th September at Tyagaraja Stadium. To register yourself, you can go to all. लिफ्ट में लेके जा रहे हैं साइकिल। এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাব সকলোকে ধন্যবাদ। জয় আই অসম।